হাজিৰগঞ্জ ৰাজীৱ ভৱনত প্ৰাংগণত আমাৰ এখন দলীয় কাৰ্যসূচী আৰম্ভ হয়। ৱাজেদ আলী চৌধুৰী চাহাবৰ উপস্থিতিত নাছেৰ খান চাহাব, মই আৰু আমাৰ ব্লক সভাপতি কৰ্মকৰ্তাসকলৰ উপস্থিতিত আৰু এইখিনি সম্প্ৰচাৰৰ কাৰণে আপোনালোকে ইলেক্ট্ৰনিক মিডিয়া, প্ৰিণ্ট মিডিয়াৰ বন্ধু বান্ধৱীসকল অহাৰ কাৰণে মই গৌৰৱ গগৈ, সভাপতি গৌৰৱ গগৈ ডাঙৰীয়াৰ ফালৰ পৰা, আমাৰ সকলোৰ ফালৰ পৰা, ধুবুৰী জিলা কংগ্ৰেছ কমিটিৰ ফালৰ পৰা আপোনালোকক ধন্যবাদ জনাইছোঁ। আমি এটা উদ্দেশ্য লৈ ৰাইজৰ মাজত, সমগ্ৰ অসমৰ জনসাধাৰণৰ মাজত প্ৰায় আমি 70জনৰ বেছি অবজাৰ্ভাৰ গৌৰৱ গগৈ ডাঙৰীয়াৰ নেতৃত্বত তেওঁৰ এপইণ্টমেণ্টৰ দ্বাৰা সমগ্ৰ অসমত দলীয় মন্থনৰ কাৰণে আমি ঘূৰি ফুৰিছোঁ। জিলাসমূহ শক্তিশালী হৈ আছেনে নাই, ব্লক কমিটিসমূহ শক্তিশালী হৈ আছে নাই, মণ্ডলম বুথবিলাক শক্তিশালী হৈ আছে নাই, অনাগত সময়ত গৌৰৱ গগৈ নেতৃত্বত আমি দিছপুৰ দখল কৰিম। গৌৰৱ গগৈ আগবঢ়াই অসমৰ জনসাধাৰণে লৈ যাব। ধুবুৰী জিলাত 2জন বিধায়ক আছে আমাৰ, অহা সময়ত 5জন বিধায়ককে ধুবুৰীৰ জনসাধাৰণে দিছপুৰলৈ লৈ যাব। যোৱা সময়ত আমি যিদৰে কাম বন কৰিছোঁ আপোনালোকে আমাক আশীৰ্বাদ দিব। আজি কেইটামান দিনত গৌৰৱ গগৈ ডাঙৰীয়াক যিদৰে সমালোচনাৰ সন্মুখীন কৰিবলৈ বিচৰা হৈছে, অসমৰ জনসাধাৰণে গৌৰৱ গগৈ ডাঙৰীয়াক আশীৰ্বাদ দিয়াহে পৰিলক্ষিত হৈছে। আজি আমাৰ দিগ্গজ নেতা ৱাজেদ আলী চৌধুৰী চাহাব আছে, আমাৰ অবজাৰ্ভাৰ নাছেৰ খান আছে, সকলোৰে সন্মুখত এই পবিত্ৰ সময়ত বিয়লি বেলা আপোনালোকলৈ আশীৰ্বাদ বিচাৰিছোঁ। আমাৰ দল যাতে গৌৰৱ গগৈ নেতৃত্বত এক শক্তিশালী জোৱাৰ ভটাৰ দৰে অসমৰ নেতৃত্ব ল'ব পাৰে। অনাগত সময়ত দৰিদ্ৰজনৰ ওচৰত, ক্ষুধাতুৰজনৰ ওচৰত, সমস্যাৰে জৰ্জৰিতজনৰ ওচৰত গৌৰৱ গগৈ ডাঙৰীয়া কিংবদন্তি হিচাপে যাতে থিয় হ'ব পাৰে, তাৰ কাৰণে আপোনালোকৰ ওচৰত আশীৰ্বাদ বিচাৰিছোঁ। কি ক'লে? ধুবুৰী কাণ্ড যিটো হৈছে, এই কাণ্ড প্ৰকৃততে কোনে কৰিছে সেইটো এটা বিচাৰ্যৰ বিষয়। ইয়াত কোন তৃতীয় পক্ষ জড়িত আছে? ধুবুৰীৰ জনসাধাৰণে ইমান বেয়া কাম কেতিয়াও কৰিব নোৱাৰে। ধুবুৰীৰ জনসাধাৰণে আজি ইমান বছৰ বছৰ মিলাপ্ৰীতি আনন্দৰে বাস কৰে। কোনোবাই যদি ঈদ উল জুহা কৰে, কোনোবাই ঈদ উল ফিতৰ কৰে, কোনোবাই ইফতাৰ কৰে, কোনোবাই দুৰ্গা পূজাত চামিল হয়, কোনোবাই কালী পূজাত চামিল হয়, কোনোবাই শংকৰী অনুষ্ঠানত চামিল হয়। ধুবুৰীৰ জনসাধাৰণ আজিৰ পৰা নহয়, বছৰ বছৰ ধৰি শান্তি সম্প্ৰীতিৰ লগত থাকে। এই কাৰ্য কোনে কৰিছে, দুষ্কাৰ্য, তাৰ বিচাৰ হ'ব লাগে, তাৰ বিৰুদ্ধে কঠোৰ শাস্তি হ'ব লাগে। কিন্তু এই গইনালৈ নিৰীহ মানুহক হাৰাশাস্তি হোৱাটো ভাৰতীয় জাতীয় কংগ্ৰেছে কেতিয়াও মানি নলয়। ভাৰতীয় জাতীয় কংগ্ৰেছে, পুলিচ ডিপাৰ্টমেণ্টে কি কৰি আছিল? পুলিচ ডিপাৰ্টমেণ্টে শুই আছিল নেকি? এনেকুৱা ঘটনাৰ তদন্ত ক্ষিপ্ৰভাৱে পুলিচ ডিপাৰ্টমেণ্টে কিয় কৰা নাই? তেওঁলোকক ৰাইজে প্ৰশ্নৰ আজি কাঠগড়াত উঠাইছে। কি ক'লে? চাওক, ভাৰতীয় জাতীয় কংগ্ৰেছে সদৌ অসম ছাত্ৰ সন্থাক লৈ, প্ৰয়াত প্ৰধানমন্ত্ৰী ৰাজীৱ গান্ধীক লৈ আছাম একৰ্ডত চহী কৰিছিল। এই আছাম একৰ্ড সম্পাদিত হৈছিল কাৰ দিনত? যাৰ কাৰণে আমাৰ চৰকাৰ আমি এৰিব লগা হৈছিলোঁ। আছাম একৰ্ড সদৌ অসম ছাত্ৰ সন্থাৰ আন্দোলনৰ পিছত সেই আছাম একৰ্ড ভাৰতীয় জাতীয় কংগ্ৰেছৰ প্ৰধানমন্ত্ৰীজনৰ নেতৃত্বত সম্পাদিত হৈছিল। আৰু ভাৰতীয় জাতীয় কংগ্ৰেছে আছাম একৰ্ডক সন্মান কৰে আৰু তাক পালন কৰিবলৈ আগবাঢ়ি গৈ আছে, গৈ থাকিব। কিন্তু অনাহকত কেতিয়াবা ৰাজনৈতিক কাৰণত চৰকাৰে যিদৰে নতুন এটা সৃষ্টি কৰিবলৈ বিচাৰে, এই কথা আমি সমৰ্থন